অঁ মা, তই আহি ইয়াত বহি আছহি। মই তোক গোটেইখন বিচাৰি ফুৰিছোঁ। অঁ বাবা, তই আজি কলেজলৈ নগ'লি নেকি? 10টা বাজিবই হ'লচোন। মই আজি কলেজলৈ নাযাওঁ। মোৰ লগৰ ল'ৰা এটা বাৰ্থডে আছে। ৰেষ্টুৰেণ্টত পাৰ্টি দিব। মই তালৈ যাম। মোক টকা 1000 দিবি। বাবা, মই তোক টকা 1000 ক'ৰ পৰা দিম? তইতো দেখিছই ঘৰখন কেনেকৈ চলিছে। দেউতাই দিন হাজিৰা কৰি টকা কেইটাৰে যেনে তেনে ঘৰ খোৱা বস্তুখিনি আনে। তাৰে যিকেইটা আছে তহঁতৰ পঢ়া খৰচো দিয়ে। তইতো ডাঙৰ হৈছ, ঘৰখনৰ কথাবোৰ বুজিবি। মই সেইবোৰ একো নাজানো। মোক আজি মুঠতে টকা 1000 লাগিবই। মোৰ লগৰ ল'ৰাই কলেজলৈ দামী বাইক, দামী মোবাইল লৈ যায়। মোৰ কি লাজ নালাগে নেকি? সেইবোৰতো দিবই নোৱাৰ। সময়ত বিচাৰিলে টকা 1000ও দিব নোৱাৰ। মই অলপ ওলাই যাওঁ। মোলৈ ক'ৰ পৰা হয় টকা 1000 বিচাৰি আনি থবি। অঁ পদমী, তই ইয়াত বহি আছহি। মই তোক বিচাৰি ঘৰ পালোগৈ। তই যে অকলে অকলে আহি ইয়াত বহি আছহি। ঘৰতনো সোমাই থাকি কি কৰিবি? এটা বোলে আজি কলেজলৈ নাযায়। তাৰ লগৰ ল'ৰা বোলে ৰেষ্টুৰেণ্টত পাৰ্টি দিছে, বাৰ্থডে আছে। মোক টকা 1000 লাগে, আহি বিচাৰি ইয়াত পাইছেহি। এতিয়া মই ক'ৰ পৰা টকা 1000 পাওঁ? তইতো জানই মই কিমান টকা ধাৰ লৈ থৈছোঁ। এতিয়া মই বিচাৰি গ'লেও কণ্টিলৰ ঘৰত মোক পইচা নিদিয়ে। মই কি কৰিম বাৰু? ৰচোন, তই চিন্তা নকৰিবি। মোৰ হাততে টকা 500 আছে। ব'ল মোৰ লগত। সেই 500 টকাকে মই তোক দি পঠাওঁগৈ। তই টকা 500 দি তাক কবি যে মই পইচা আৰু বিচাৰি আনি দিব নোৱাৰোঁ। মোক সিহঁতৰ ঘৰত পইচা নিদিওঁ বুলি কৈছে। মালতী, তই আজি মোক বৰ ডাঙৰ বিপদৰ পৰা বচালি। মই আজি কাৰো ঘৰতে পইচা নাপালোঁহেঁতেন। ব'ল তেনেহ'লে, সি আহি পোৱাৰ আগতে তোৰ ঘৰৰ পৰা পইচা 500 আনি থওঁ। ব'ল, ইয়াত চিন্তা কৰি বহি থাকিব নালাগে।